আনন্দৰ ওচৰতে ৰকৰ ওচৰত এজন ঋষি চব কি ধুনীয়াকৈ তাৰপৰা আপোনাক এই জাহাজখন আকৌ গুচি যাব আমাক ইয়াত থ'লে ল'ব। এতিয়া আমি বিবেকানন্দ কেন্দ্ৰ ৰক চাবলৈ গৈ আছোঁ। দেখিছোঁ টিকেট কাটিব লাগিব, সেইটো টিকেট কাউণ্টাৰ লাইনকৈ গৈছোঁ এইবিলাক আমি আহি আছোঁ। আমি পূৰা লাইনকৈ গৈ যায় টিকেট কাটি, তাৰপিছত আমি বিবেকানন্দ ৰকত চিপিৰে যাম। মণিপুৰৰ পাৰ্টিক লগ পালোঁ, এসোপা আহিছে আৰু আমি অসমৰ পাৰ্টি গোটেই ভাৰতৰে মানুহ আহি লগ পাইছে আৰু সকলোবিলাক লাইন পাতি বহি আছে। কি সুন্দৰ ব্যৱস্থা। কিউ শেষ হোৱাৰ পিছত আপোনাক বহি আৰামত থাকক, যেতিয়া গেট খুলিব আকৌ কিউ পাতি ওলাই যাওঁ। এটা বেষ্ট। ইয়াত দূৰত দেখিছে সাগৰ, এইফালে আমি এটা নাৱত উঠিবলৈ গৈ আছোঁ। এই চিপেদি আমাক বিবেকানন্দ ৰকলৈ লৈ যাব। এয়া মানুহবিলাক আমি গৈ আছোঁ, চব উঠিম তাত লাইফ জেকেটটো মিলি। সেইয়া বিকেদি দেখিছে কিমান মানুহ গৈছে, ইয়াৰ পৰা দেখাইছোঁ আপোনালোকক। আমি এটা চিপত উঠিম, তাৰপৰা আমি সেই তালৈ যাম। দেখিছে নাই দূৰত বিবেকানন্দ ৰক। এই আমাৰ এজন আছে যে মূৰ্তি, তাত গৈ আপোনাক বিৱৰি ক'ম। সেই ৰকলৈকে আমাক এনেকৈ চিপেৰে লৈ যাওঁ। এইবিলাক চিপ এইবিলাক চিপেদি আমি যাম। এতিয়া আমি চিপত উঠিবলৈ গৈ আছোঁ। দেখিছে সেনেকৈ ঘূৰি চিপ গৈ আছে, গৈ সেই তাত পোৱা যায়। তাৰপিছত তাত গৈ সবিশেষ আপোনালোকক জনাম। বিবেকানন্দ এইখনত আমি যাম। এতিয়া লাইফ জেকেট লৈ এটা এটাকৈ যাম। চব মানুহ উঠি আছে দেখিছে। ল জেকেট ল। চিপৰ পৰা আপুনি কন্যাকুমাৰী পইণ্ট চাওক। ৰাতিপুৱা এইটো পইণ্টত আমি আছিলোঁ পাৰলাই চাবলৈ, আৰু এতিয়াই আহিলোঁ। আনন্দৰ ওচৰতে ৰকৰ ওচৰত এজন ঋষি চব কি ধুনীয়াকৈ তাৰপৰা আপোনাক এই জাহাজখন আকৌ গুচি যাব আমাক ইয়াত থ'লে ল'ব। মানুহ আমি ওপৰলৈ গৈ আছোঁ। ওপৰৰ পৰা আপোনালোকক সবিশেষ আৰু বহুত ধুনীয়াকৈ দেখাব পাৰিম দেখিজনৰ ফটোৰ পৰা। অংশখন দেখিছে, এই বগা অংশ দি যদি খোজকাঢ়ে তেতিয়াহ'লে আপোনাক গৰম হিট নালাগে, বিৰাট ঠাণ্ডা। যদি এই বাহিৰত মই খোজকাঢ়িব যাওঁ এইখনত আপোনাক গৰম লাগিব যিহেতু শিলৰ, আৰু এইখনত যদি খোজকাঢ়ে একদম ঠাণ্ডা আপুনি ফিল নাপাব। মানুহ চাওক চাৰিওফালে, ইয়াৰ পৰা আপোনাক ভিউ এটা দেখাইছোঁ চাওক। সাগৰৰ মাজত এয়া বিবেকানন্দ ৰক, যাক চাবলৈ মানুহ আহে। আৰু সদায় কন্যাকুমাৰীলৈ এইটো যদি নাচায় তেতিয়াহ'লে আধৰুৱা হ'ব। কন্যাকুমাৰী মেইন আপোনাৰ এয়া বিবেকানন্দ ৰক চাওক, এটা ভিউ চাওক। সেইয়া দূৰত কন্যাকুমাৰী চহৰ, মানুহ আহিছে গৈছে ৰখি আছে। কন্যাকুমাৰী চহৰ চাওক। ফটো ছেশ্যন ষ্টাৰ্ট হ'ব ইয়াত। আপোনাৰ ইয়াত টেম্পুলটো অকণমান ওপৰৰ পৰা দেখাইছোঁ। আমি যাম মেইন জেগালৈ। বিবেকানন্দ ৰক কেন্দ্ৰৰ পৰা আপোনাৰ ঢৌ দেখাম, চাব দেই ঢৌবিলাক। সাগৰ হিমাহীন, তাৰপিছত ঢৌখিনি চাওক। ইমানেই সাগৰ পানী, ইমানেই সুন্দৰ লাগিছে নহয়। ফটো মাৰি থাকিবলৈ, ভিডিঅ' লৈ থাকিবলৈ মন কৰিছে, কিন্তু কি কৰিম, উপায়টো নাই। চাওক এইটো মেইন টেম্পলটো, হিমাহীন সাগৰ।
কন্যাকুমাৰী আপোনাৰ ৰকত আপোনাৰ বিবেকানন্দৰ এইটো ৰক মেমৰিয়েল বুলি কয় আৰু এটা টেম্পুল হয় দেখিছে তাৰ সন্মুখত টেম্পুল আছে গন্ধপম অন্ধচাংকন কৰণামে মনা আহে ইয়াত লিখিছে ফটোগ্ৰাফী নহয় কিন্তু মই দূৰৰ পৰা এখানে ভিতৰত ফটোগ্ৰাফী নহয় এইটো এটা টেম্পুল হয় দেখিছে কিয় মানুহে এই বিবেকানন্দৰ ৰকত আহিবলৈ এই ৰক আজি শ বছৰ ধৰি ইয়াত আছে এই শিল কেতিয়াও নাভাঙে ইয়াৰ ওপৰতে আপোনাৰ বিবেকানন্দৰ নামৰ ৰক আছিল তেওঁ ধ্যান কৰিছিল ইয়াত আৰু এইজন এজন ঋষিৰ মূৰ্তি চাওক কেতিয়াও এইবিলাক ডুব নাযায় কেতিয়াও ভাঙি নাযায় চাওক গোটেই কন্যাকুমাৰীখন ইয়াৰ পৰা দেখি পায় সাগৰ চাওক তাৰপৰা এইটো আচল টেম্পুলটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন চাওক একেবাৰে ওপৰৰ পৰা আপোনালোকক বিকেবি ৰক বিবেকানন্দ ৰকৰ ওপৰৰ পৰা গোটেই ভিউ দেখি চাওক সাগৰখনৰ সৈতে চাওক তলৰ পৰা ওপৰত আহিছে এইটো মন্দিৰ দেখিছে কি ধুনীয়া বতাহ কিমান শান্তি লাগিছে আমাৰ এইকেইটাক চাওক ரொம்ப பின்னாடியே ஓடிட்டு goes around, death is a reset button, dragging us flames and surround. These people are a certain glutton for punishment, still on the fence. Hear the lament about permanent displacement, a permanent displacement.